এই যে গুগল একাউণ্টবোৰ হেকাৰ ডাঙৰীয়াসকলৰ পৰা বচাবলৈ টু ষ্টেপ ভেৰিফিকেশ্যন কৰা হয়, ঠিক একেদৰে আমাৰ হাকনিখনক হাড়গৰুৰ পৰা বচাবলৈ আজি আমি ইয়াত টু ষ্টেপ ভেৰিফিকেশ্যনৰ যোগাৰ কৰিছোঁ। যোৱাকালি ৰাতি হাড়গৰু মহোদয়ে আহি বেৰা ভাঙি আমাৰ হাকনিখনৰ শাক পাচলিবোৰ খাই যিটোহে উৎপাত কৰিলে, টু ষ্টেপ ভেৰিফিকেশ্যন অন নকৰি নোৱাৰিলো। পাছে আমাৰ টু ষ্টেপ ভেৰিফিকেশ্যনে নন্দী মহাৰাজক ৰখাই ৰাখিব পাৰিব নে নোৱাৰে সেইটোহে নাজানিলো। আকৌ যদি ৰাতি নন্দী মহাৰাজ আহি মোৰ মৰমৰ বগৰী কেইটাত হাত দিয়ে, মানে মুখ দিয়ে, তাতকৈ ভাল ওচৰত থকা বগৰী কেইটা মই খাই পেলাও। আজি পাছে এটা বিশেষ দিন, সেয়েহে এতিয়া ওলালো এই বিশেষ দিনটোৰ বিশেষ মানুহজনীৰ বাবে এটি বিশেষ উপহাৰ আনিবলৈ। পাছে উপহাৰটো মই যোৱাকালি অৰ্ডাৰ কৰিছিলো, সেয়েহে বেছি সময় ৰখিবলগীয়া নহল, ঘপককে গৈ পটককে গুচি আহিল। আজিৰ দিনটোত মোৰ এই বাইদেউজনীক ইনষ্টল কৰা হৈছিল, মানে জন্ম পাইছিল। মোৰ এই সৰু উপহাৰটি পাই তাই ইমান সুখ পাব বুলি মই কেতিয়াও ভবা নাছিলো। বাৰ্থডে বুলি পাছে তাই আজি পাৰ্টি খোৱালে। হেৰ মোৰ লগৰ কেইটা, বুজিছনে? বাৰ্থডে আহিলে পাৰ্টি খোৱাবি আকৌ, তহঁতক কেৱল গিফ্টহে লাগে।